হাই গাইজ, আজি মোৰ লগত আছে আমাৰ অমিত দাস ডাঙৰীয়া। আমি আজি এটা ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, কমেডি ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আছে আমাৰ লগত কৈ দিয়ক। আৰু আমি আগতো আছিলোঁ আৰু সদায় থাকিম বুলি ভাবিছোঁ। কৈ দিয়ক অলপ। এতিয়া ৰাইজে কি কয় ভিডিঅ'খন চাই, কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে, মনত কৰি কৰিব। আৰু আমাৰ বাকী কথা কলিতাই ক'ব। বাৰু আজিৰ কাৰণে এইখিনি। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টি বটনটো বজাই দিব নাপাহৰিব। এই ঘণ্টি বটন বজাবি দে, নহ'লে নলবাৰীত যে কম তো। ভালেই আছোঁ। তুমি কেনেকৈ আছা? কষ্টটো বহুত হয় খেতি। ট্ৰেক্টৰ লোৱা নাই জানো? ট্ৰেক্টৰ এটা ল'ম বুলি ভাবিছোঁ, কিন্তু কথা পাতি আছোঁ বেংকত। কালি নিউজত চালোঁ নৰেন্দ্ৰ মোদীয়ে চবৰ ঘৰে ঘৰে এটা হেণ্ড ট্ৰেক্টৰ দিয়া নাই মানে। সেইবিলাকৰ মানে ইমান বেংকত যাবলৈ মন নাই আৰু। আমি ইমান টকা পইচা থকা মানুহ নহয়। বেংকত কথা পাতি আছোঁ লোনৰ বিষয়ে। যদি লোনটো হয় আৰু ট্ৰেক্টৰখন ল'ম আৰু। খেতি কৰিলে অলপ মুখত দিবি, ধান চাউল বিয়াৰ সময়ত অলপ হেল্প কৰি। হ'ব সেইটো বন্ধু না, খালি তই খবৰ দিবি না, বন্ধুটো হেল্প কৰিবই লাগিব না। আৰু তই ইমান দিনৰ পিছত আহিছ, আজি মই তোক চুলাই খাবলৈ লৈ যাওঁ। ক'ত আহিছ চুলাই? ক'ত? এই ওচৰতে ঘৰত। মই নাখাওঁ না বোলে, বনা লাও পানী খাবি নে? বহুত দিনৰ মন ৰঙা খোৱা মানুহ তোৰ চুলাই খাবি কেলা। এইটোৱে না, দিনটো পথাৰত অলপ কষ্ট চষ্ট কৰোঁ। চুলাই খাবি এইটো কি কৰি আছা বে কেলা তো? ষ্টাফ এই আমাৰ পাটাৰ এইটো কেলা তিনিচুকীয়াৰ পৰা আহিছে। এই নলবাৰীৰ হয়। আমি ইয়াতে মোৰ তিনিচুকীয়া ঘৰ হয়। দাদা বুলি মাতো বাৰু। বন্ধু বুলিয়ে ক'ব পাৰি আৰু। বন্ধুৰ ভিতৰত যেতিয়া আৰু বন্ধু বুলিয়ে ক'ব পাৰি। কিয়নো থিয় হৈ বহো না তাতে। নাই এতিয়া আৰু গেলা মাৰি আহো আৰু তুমি বহুত খাইছা বহুত। এই গেলা নিচিনা আমাৰ নিচিনা আমাৰ কাইলৰ লগৰ গেলা নিচিনা নাপাবি গেলা। অসমৰ গেলা দৰে নাপাবি। অলপমান কথা পাতিব নেকি? লাগাল পাইছোঁ। বাৰু 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 মইতো মতাইয়ে মানে ভাই, মই য'তে ত'তে বহি যাম, মোৰ কোনো টেনশ্যন নাই। সেইটো কথা নহয় মৃদুল, কি কবি আজিকালি ছোৱালীয়ে চবক পগলা বনাই দিছে। তোৰ কি খবৰ? আৰে মই ছোৱালীৰ কাৰণে পাগলা আছোঁ। ইয়াকে বুজাই আছো, ছোৱালীৰ পিছত বাবা। নাযাবি। এই নামানে কি গেলা। তই বুলি মাতছো বেয়া নাপাবি আৰু। কি কবি? ছোৱালীয়ে বোলে চব দিয়ে বোলে কয়। মাথাটো অলপ অঁ কৈছোঁ বাৰু, তুমি কোৱা। ছোৱালীয়ে চব দিব পাৰে বোলে, কি ক'লা ক'লে মই। চেণ্ডেলতে বহুতে ভাই মাথা দিছে ভাল। অঁ মই আছোঁ দে, মোৰ এই গাটো ভাল লগা নাই দেই। কিন্তু কলা সোমাৰ কাৰণেতো হয় না। কি ক'বা, তুমি কৈছাতো একদিন মাল খালি প্ৰব্লেম চল্ভ নহয় বুলি। কিন্তু মই কি ক'বা, বহুত প্ৰেম কাহিনী ইমান ডাঙৰ। মেট্ৰিক দিলে এজনে দিলে, কলেজত উঠাৰ পিছত আৰু এজন দিলে, ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত আৰু এজনে দিলে। কি আৰু কৰিবা কি লাগে তাৰ পিছে? আমাৰ সুখ নাই জানো। চোৱা এতিয়া ফোন কৰি আছে, মই কেনেকৈ তাক বাদ দিছোঁ আৰু মই সেইকাৰণে আজি মাল খাই আছোঁ। বাদ দিছোঁ তাইক। ব'লা কি কৰিবা অকণমান মালে খাই
মই হাত জোৰ কৈছোঁ আপোনালোকক মই লাগিলে লগত বহি থাকিম আপোনালোকৰ লগত দস্তি খাতিৰত বহি থাকিম আপুনি তই ঠিকে আছে বাৰু আমি দুয়োটাই খাম মই লগত বহি থাকিম বহুত দিন বাপন খাই দিয়া মোক বহুত খালো না ছোৱালী টেনশ্যনত বহুত খাইছে ছোৱালী এইবিলাক ছোৱালীয়ে বহুত দিছে Run. বল আৰু অলপ খাই মই বহুত খাইছোঁ আজি আমাৰ বাখৰ দি বনাই না মই টেনশ্যন বহুত এতিয়া অমিত আছে এটা গান গাব চাওঁ কি হয় মাজনী লৈ যাম তোমাৰ চেহেৰা মাজনী লৈ আহিছোঁ কেমেৰা মাজনী লৈ যাম তোমাৰ চেহেৰা মাজনী ভগাবেৰত ওলমাই থম মাজনী বতাহতে হালিবা মাজনী মোলৈনো চাই হাঁহিবা মাজনী মৰমতে চোলা